নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। বন্ধু বান্ধৱীসকল, SCERT আণ্ডাৰত যি DLEDৰ কাউন্সেলিং প্ৰচেছ, সেই কাউন্সেলিং প্ৰচেছটো কিদৰে কৰিব সেই বিষয়ে ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। কাউন্সেলিঙৰ বাবে পোনপ্ৰথমে আপোনালোকে SCERT যি অফিচিয়েল ৱেবছাইট www.scertassam.co.in ত যাব লাগিব। অফিচিয়েল হোম পেজত গৈ তললৈ স্ক্ৰল ডাউন কৰি দিব। পেজৰ তলফালে আহি আপোনালোকে যি ছাবমিট প্ৰিফাৰেঞ্চ অফ TEI ফৰ কাউন্সেলিং ওলাই আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত প্ৰিফাৰেঞ্চৰ বাবে যি ছাবমিট নাও আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত নিজৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো টাইপ কৰি দিব। টাইপ কৰাৰ পাছত যি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, ফ'ৰ্থ প্ৰিফাৰেঞ্চ আছে তাত ক্লিক কৰি আপোনালোকৰ যিখন ইনষ্টিটিউটত ট্ৰেইনিংটো ল'ব বিচাৰে বা ট্ৰেইনিং চেণ্টাৰ, সেই ট্ৰেইনিং চেণ্টাৰৰ আপোনালোকে নামটো দি দিব। নামটো দিয়াৰ পাছত ছাবমিট কৰি দিব। বন্ধু বান্ধৱীসকল, এই প্ৰচেছটো আপোনালোকে মোবাইলতো কৰিব পাৰিব, কিন্তু মনত ৰাখিব যাতে সেই প্ৰচেছটো কৰি থাকোঁতে কিবা ভুল হৈ নাযায়। বন্ধু বান্ধৱীসকল, কাউন্সেলিঙৰ প্ৰচেছটোৰ লিংকটো যি লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি আপোনালোকে কাউন্সেলিঙৰ প্ৰচেছটো কৰিব পাৰিব। কাউন্সেলিঙৰ ৰিজাল্টসমূহ আপোনালোকে 4 তাৰিখে লাভ কৰিব। তেন্তে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। ধন্যবাদ।